নমো বুদ্ধায়। আজি মই আপোনালোকক ধাম্মাপাদা য়ামাকাৱাগাৰ পৰা বহুত সুন্দৰ বহুত ইম্পৰ্টেণ্ট গাথা আৰু কাহিনী ধাম্মা ক'বলৈ লৈছোঁ। গাথা নম্বৰ 5। নমো তস্সা ভগৱতো অৰহতো সম্মা সম্বুদ্ধস্সা। नमो तस्सा भगवतो अरहतो सम्मा सम्बुद्धस्सा। नमो तस्सा भगवतो अरहतो सम्मा सम्बुद्धस्सा। प्रथमे आमी धम्मपद गाथार पाठ करिम। नाहि वेरेन वेरानि सम्मन्ति धकुदचनं अवेरेन च सम्मन्ति ऐसा धम्मो सनातनो। साधु साधु साधु। नाहि वेरेन वेरानि खंगत खंगेरे शांत करिब नोवारे ठंडा करिब नोवारे ना कले नहीं। वेरेन वेरेन कले खंगत वेरेनि वेरानि कले खंगेरे खंगत खंगेरे सम्मन्ति धा कले ठंडा सम शांत कुधाचना खंगत खंगेरे शांत करिब नोवारे अवेरेन च सम्मन्ति। तो भगवान बुद्ध कैसे खंगटोके आमी शांत करिब हले अवेर हब लागे अवेरটো लागे। अवेरेन च सम्मन्ति कले मैत्रीरे प्रेमेरे ही खंगटोके शांत करिब पारे ठंडा करिब पारे बोली भगवान बुद्ध कैसे। ऐसा धम्मो सनातनो एटु होय सनातन धम्मा। एटुके भगवान बुद्ध सनातन धर्म बोली किले कैसे कारण এই দুইটা লাইন এই দুইটা দৰং এই দুইটা বস্তু পৃথিৱী ধ্বংস হলেও এই বস্তুটো এই নিয়মটো কেতিয়াও ক্ষয় নহব কেতিয়াও বদলি নাযাব। সেইটো কাৰণে ভগৱান বুদ্ধ কৈছে ऐसा धम्मो सनातनो এইটোই হয় সনাতন ধৰ্ম বুলি কৈছে। খংগেৰে কেতিয়াও এইটো সমাপ্ত ঠাণ্ডা কৰিব নোৱাৰে আৰু খংটোকে মই আমি মৈত্ৰী মৈত্ৰীৰে আমি শান্ত কৰিব পাৰে। এই বস্তু চেঞ্জ কেতিয়াও নহব ক্ষয় কেতিয়াও নহব। যোন বস্তু চেঞ্জ নহয় ক্ষয় নহয় নষ্ট নহয় এইটোকে কয় সনাতন। তো এই গাথাৰ পৰা আমি বুজি পালো সনাতন শব্দৰ অৰ্থটো কি। সনাতন শব্দৰ रियल मीनिंग तो की এই গাথাৰ পৰা আমি জানিব শিকিব পাইছে। তো এই গাথাৰ ব্যাকগ্ৰাউন্ড কাহিনী আমি চাম। এই ব্যাকগ্ৰাউন্ড কাহিনীও বহুত বহুত সুন্দৰ হয়। তো এই কাহিনীৰ পৰা আমি বহুত শিকি ল'ব পাৰে জীৱনৰ কাৰণে। তো কাহিনী এনেকৈ ষ্টাৰ্ট হয় আৰম্ভ হয় ভগৱান বুদ্ধৰ জেতৱনা अनाथ पिंडिकात महाउपासक द्वारा बनाई दिया मंदिरत विहारत आसिल। तेतिया এই জেতৱনা विहारत बहि बहुत भीड़ संख्या भीड़ মানুহৰ মাজত ভগৱান বুদ্ধ বহি ধম্ম দেশনা দি আছিলে। তেতিয়া কি হল এক মহিলা হাতত বাচ্চাটোক এক সৰু বাচ্চাটোকে লৈ দৌৰি আহি ভগৱান বুদ্ধৰ ওচৰত আহি भगवान बुद्धर भरि तलत थय दिले। भरि तलत थय कले जे भगवान मोर बाच्चाटोके बचा मोर बाच्चाटोके बचा आरो आजि পৰা मोर बाच्चाटो आपनाक आमी दान কৰি দিলুম। आजि পৰা এই बाच्चाटो আপোনাৰ হয় बाच्चाटोके बचा বুলি। तो भगवान बुद्धर তেতিয়া এই মহিলাকে কৈছে শান্ত হও। भगवान बुद्ध सुधिसे कि हल महिला कैसे मोर बाच्चाटोके खाबले एकजन राक्षसी राक्षसी तो फलो कर मतलब खेली आसे। तो
ৰাক্ষসীটো এতিয়া ভগৱানপুৰৰ এইটো জেঠমালা বিহাৰৰ গেটৰ ওচৰত আছে ভিতৰত আহিবলৈ দেৱতাৰ বিলাক ভিতৰত আহিবলৈ দিয়া নাই ৰাক্ষসীটোকে তো ভগৱানপুৰৰ আনন্দ পাণ্ডেক মাতি আনন্দ পাণ্ডে ক'লে যা গেটৰ ওচৰত গৈ কিনি এই ৰাক্ষসীটোকে মাতি আনক বুলি তো আনন্দ পাণ্ডে গৈ ৰাক্ষসীটোকে মাতি আনিলে আনাৰ পিছত এই মহিলাটো বহুত ভয় খাই আছে এই ৰাক্ষসীটোকে চাই কিনি আৰু বেছি ভয় খাই গ'ল তেতিয়া ভগৱান বুদ্ধৰ কৈছে দেখো তুমি দুইজনৰ মাজত যোনটো শত্ৰুতা যোনটো হিংসাটো যোনটো খংটো এই জনমৰ নহয় বহুত জনম আগতো অলপ বহুত জনম হয় কিন্তু তুমি বিলাক এনেকা বদলা বদলি কৰি খং কৰি তুমি বিলাক আহিছে সেইটো কাৰণে শান্ত হওক কিমান বদলা বদলি কৰি থাকিব জীৱনটো কিমান তুমি বিলাক বদলা বদলি কৰি থাকিব বুলি কৈছে তেতিয়া ভগৱান বুদ্ধ বুজাইখিনি এই গাথাটো এই মহিলা আৰু ৰাক্ষসীটোকে বুজাবৰ কাৰণে এই কথা কৈ এতিয়া কৈছে ভগৱান বুদ্ধ কৈছে তুমি বিলাক এইটো প্ৰথম জনম নহয় যোনটো লৰাই কৰি আছে ঝগড়া কৰি আছে হিংসা কৰি আছে খং এক আনৰ ওপৰৰ খংটো বহুত জনম আগৰ তো তেতিয়া ভগৱান বুদ্ধ এই ৰাক্ষসী আৰু মহিলাৰ মাজত এই খংটো এই হিংসাটো কেতিয়া কোন জনমৰ পৰা আৰম্ভ হৈছে ষ্টাৰ্ট হৈছে ভগৱান বুজাইছে কৈছিল এক জনমত বুঢ়া বুঢ়ী দুজন আছিল এই বুঢ়া বুঢ়ী দুজনৰ এজন বেটাই আছিল তাৰ দেউতাটো আচানক মৰি থাকিলে তো এতিয়া বেটা আৰু বুঢ়ী মা দুজনেই আছে তো দেউতা মৰাৰ পিছতো বেটাৰ ওপৰত সব জবাবদাৰী ৰেছপন্সিবিলিটিটো আহি গ'ল বাহিৰৰ কাম কৰিব লাগে পথাৰৰ কাম কৰিব লাগে তাৰপিছতে যোনটো তাৰ দেউতাৰ বিজনেছ এইটো কাম যিমান আছিল এই সব কাম তাৰ ওপৰত এই বেটাৰ ওপৰত ৰেছপন্সিবিলিটি আহি গ'ল সেই কৰিব লাগিছিল এতিয়াতো ঘৰতে বুঢ়ী মা এজন আছে তো বুঢ়ী মাটো কাম ইমান কৰিব নোৱাৰে সেইটো কাৰণে বাহিৰৰ কাম কৰি অহাৰ পিছত এই বেটাটো ঘৰতে আহাই ঘৰৰ কামো কৰিব লাগে আৰু মাকেও সেৱা কৰিব লাগে বহুত দেখভাল কৰিব লাগে এই সব দেখি তাৰ বুঢ়ী মাটো মনত বহুত বেটাৰ ওপৰত মৰম আহিলে কি মোৰ বেটা ইমান কষ্ট কৰি আছে তাৰ কাৰণে মই কিবা কৰিব লাগিব বুলি তাৰপিছত তাৰ মনত এটা বিচাৰ আহিছে তাকে সহায় কৰিব মানে তাৰ সাথী এজন বিচাৰি দিব লাগিব সাথী মানে এজন ছোৱালী তো এদিন গধূলি সময় মা বেটাক মাতি কিনি বুজাইছিল যে বেটা তুমি বাহিৰৰ কৰক ভিতৰতে কৰক মোকেও সেৱা কৰিব লাগে বহুত কাম বহুত কষ্ট হয় তুমি শাদি কৰিলে বহুত ভাল হ'ব মই তোৰ কাৰণে ছোৱালী চাই কিনি তোক বিয়া পাতি দিম বুলি কৈছিল আৰু মাটো কৈছে যে বেটা এনেকা নকব যে মা মই বাহিৰত কৰিম ভিতৰতেও কৰিম আৰু পুৰা গোটেই জীৱনটো আমি ভালকে আমি পুৰা শ্ৰদ্ধাৰে মই আপোনাক সেৱা কৰিম বুলি এনেকা নকব বুলি কৈছে তাৰ পিছতেও বেটাটো নামানে বেটাটো শাদি কৰিবলৈ মন নাই বিয়া পাতিব মন নাই কিন্তু মাটো মা হয় নামানে মা কৈছে তোক ইমান কষ্ট দেখি মোৰ মন বহুত কষ্ট হয় তো সেইটো কাৰণে শাদি পাতিব লাগে বাৰে এই কথাটো কৈ থাকে তো ফাইনেলি বেটা মাৰ কথা শুনিলে মাৰ কথা একচেপ্ট কৰাৰ পিছত এই বুঢ়ী মাটো ঘৰৰ পৰা ওলাই বহুত ছোৱালীকে চাইছে চোৱাৰ পিছতে বেটাটো পচন্দ নহয়
তাৰপিছত বেটাক কৈছে মা আপুনি যিমান ছোৱালী চালে তো সব ছোৱালী আমাৰ পছন্দ হোৱা নাই, তো আমাৰ এজন ছোৱালী পছন্দ আছে, এই ছোৱালীৰ লগতে আমি বিয়া পাতিম বুলি কৈছে। তো তেতিয়া কোন ঘৰত, তো বেটাটো দেখালে যে ফলানা ঘৰত আছে, ফলানা জাগাত আছে। তো এই বুঢ়ী মাটো গৈ কিনে শাদী ডেট ফিক্স কৰিলে সব এৰেঞ্জ কৰি এতিয়া তাৰ লগত এই ল'ৰাৰ পছন্দ ছোৱালীৰ লগত শাদী কৰি দিলে, বিয়া পাতি দিলে। তো কিন্তু এই ছোৱালীটো ওলাইছে বাচ্চা জন্ম নোহোৱা। তো বাচ্চা জন্ম নহয়, তো তাৰ পিছত মাটো কৈছে বেটা তোমাৰ পছন্দ কৰি আনা ছোৱালীটো বাচ্চাটো নহয়, যদি বেটা বেটি নহয় খিনি বাচ্চা নহয় খিনি যদি থাকে তো আমাৰ তো খানদানটো শেষ হৈ যাব নহয়, আমাৰ খানদানটো পুৰা কণ্টিনিউ নাথাকিব, পুৰা শেষ হৈ যাব। সেইটো কাৰণে বেটা আৰু এজন ছোৱালীৰ লগত বিয়া পাতিলে ভাল হ'ব বুলি কৈছে। তেতিয়া বেটাটো কৈছে মা আপুনি কি কৈ আছে, তুমি কি জানে, আপুনি কি জানে কি কৈছে, এতিয়া মই আৰু বিয়া নাপাতো বুলি কৈছে। এই মা আৰু বেটাৰ দুইজনৰ মাজত কথা ডিছকাশ্যনটো প্ৰথম ঘৈণীয়েকটো শুনি পালে। প্ৰথম ঘৈণীয়েকটো শুনি সি তাৰ মনত কি ভাবিছে, তাৰ মনত ভাবিছে যে যদি মাটো যদি বাৰে বাৰে যদি কৈ থাকে বেটাটো একদিন নহলে এদিনটো একচেপ্ট কৰিব মানি যাব। তো সিহঁতৰ পচন্দিতা ছোৱালী যদি আনে তো আমাৰ জীৱনটো বৰবাদ হৈ যাব, আমাৰ জীৱনটো নাশ হৈ যাব। সেইটো কাৰণে এইটো আমাৰ পচন্দিতা এজন ছোৱালী বিচাৰি আমি দিব লাগিব। সিহঁতৰ পচন্দ কৰাৰ আগত মই পচন্দ কৰি মোৰ পচন্দ ছোৱালী চাইখিনি বিয়া পতাব লাগিব বুলি তাৰ মনত ভাবিছে। আৰু সেই বুকৰ পাহে গৈ সেই বিচাৰি গ'ল তাৰ পচন্দিতা, তাৰ চিনাকি এজন ছোৱালী ঠিক কৰি এৰেঞ্জ কৰি ঘৰলৈ ঘূৰি আহি তাৰ হাজবেণ্ডকে কৈছে যে মই এজন ছোৱালী চাই আহিছে, আপুনি এই ছোৱালী লগত বিয়া যদি পাতে ভাল হ'ব, কিলে মইতো বাচ্চা বেটা বেটি মতলব বাচ্চা নহয়, মোৰতো বাচ্চা নহয়। তো আমাৰ এই খানদানটো আমাৰ ফ্যামিলিটো মতলব সমাপ্ত হৈ যাব, আমি যদি মৰি যায় আমাৰ ফ্যামিলি সমাপ্ত হৈ যাব। সেইটো কাৰণে আপুনি শাদী কৰিলে ভাল, আৰু এজন শাদী কৰিলে ভাল। তো তেতিয়াও নামানে। তো তাৰপিছত জোৰ জবৰদস্তি কৰি তো ফাইনেলি মানুহজনটো তাৰ ঘৈণীয়েকেতো কথাটো মানিব লাগিছে। তো মানি কিনি শাদী কৰিলে। শাদী কৰাৰ পিছত কি হ'ল, কিছুমান পিছত এই নতুন ঘৈণীয়েকটো তো সেকেন্ড ঘৈণীয়েকটো গৰ্ভৱতী হৈছে। তো গৰ্ভৱতী হৈ এই সেকেন্ড ঘৈণীয়েকটো ডাঙৰ ঘৈণীয়েকটোকে কৈ দিছে যে মই এতিয়া গৰ্ভৱতী হয়। এই কথা শুনাৰ লগে লগে প্ৰথম ডাঙৰ এই ঘৈণীয়েকটো মনৰ ভিতৰত বহুত খং, জেলছটো বহুত আহিব, তাৰ ভিতৰত হিংসা, মনৰ ভিতৰত হিংসা আহি গ'ল। আৰু ভাবিলে যে আৰে এতিয়া তাৰ গৰ্ভৱতী হ'ল, গৰ্ভৱতী হোৱাৰ পিছত যদি বাচ্চা দিয়ে, তাৰ যদি বাচ্চা হয় তো আমাৰ জীৱনটো শেষ হৈ যাব। তো সব যিমান ইম্পৰ্টেণ্ট, যিমান ৰেচপেক্ট, যিমান মৰম সব এই সেকেন্ড ঘৈণীয়েকটোকে পাই যাব। মোকেতো কোনোজন নাচাব, কোনোজন মৰম নকৰিব। তো মই কিবা কৰিব লাগিব বুলি ভাবিছে আৰু কি কৰিলে, এই সেকেন্ড ঘৈণীয়েকৰ যোনটো খোৱা বস্তুৰ লগত এটা মেডিচিন, বাচ্চা বেয়া হ'ব কাৰণে এটা
খোৱাৰ লগতে মিক্স কৰি দিলে খুৱাই দিলে বস্তুটো ছেকেণ্ড গইনীয়ে খোৱাৰ পিছত বাচ্চাটো বেয়া হৈ গ'ল জন্ম দিব পৰা নাই আৰু কিছুমান মাহৰ পিছত আকৌ ছেকেণ্ড গইনীয়েকটো আকৌ গৰ্ভৱতী হ'ল আকৌ মই কিনে ডাঙৰ এইটো গইনীয়েকটোকে কৈ দিলে দিদি মই এতিয়া প্ৰেগনেণ্ট হয় বুলি তো এতিয়াও এই কথা শুনাৰ লগে লগে তাৰ মনৰ ভিতৰতে হিংসা আহি যায় হিংসাৰ কাৰণে সি মিক্স কৰি দিয়ে মেডিচিন এইটো খোৱাৰ বস্তুৰ লগত তো খাই দিয়ে খোৱাৰ পিছত আকৌ ছেকেণ্ড বেটাও मतलब सेकंड बच्चा हो गर्भपात हो गल तो प्रथम बच्चा तो गर्भपात हो गल सेकंड बच्चा तो गर्भपात हो गल सेकंड गइनीये तो बादिसे जे एतो तो नॉर्मल নহয় নেকি गर्भपात हुआ तो बारे बारे किने आमार লগত এনেকা হৈ আছে কিবা তো কাৰণ আছে বুলি এদিন কি হল ওচৰ চবৰীয়া লগত এটো ডিসকাশন কৰিছিলে কথা পাতি আছিলে পাতি কিনি এই ঘটনাৰ ওপৰত এটো ডিসকাশনটো চলিছিল ওলাই আছে এই ঘটনাৰ ওপৰত ডিসকাশন কৰাৰ পিছত এই ওচৰ চবৰীয়াটো কৈছে তুমি কি পাগল তুমি কিনে গৈ কিনি এই ডাঙৰ গইনীয়েকটো কি কৈ কিলে কৰে কব নালাগে নহয় তুমি নাজানে নেকি कि तुम्हारे बच्चा तो सेकंड टाइम जोने जो प्रथम बार सेकंड बार गर्भपात हुआ तो कार हाथ हो जाने डांगर गइनीये कारणे तुम्हार बच्चा तो बेया होइसे गर्भपात होइसे तेतिया ही गम पाई कि हे से थर्ड टाइम हे एलार्ट हो गल और थर्ड टाइम तार आको गर्भवती हल गर्भवती हुआ पिछते इतिया कारो नকৈ किनी हाजबेंडक कय निजर मा देउतार घरत गल जोৱাৰ পিছত তাত থাকিলে তাৰ পিছতে এক সপ্তাহ মান হৈ গল কি সেকেন্ড গইনীয়েক কি দেখি পোৱা নাই তো প্ৰথম গইনীয়েকটো দিদিটো বিচাৰিছে সুধিছে তাৰ পিছত গম পাইছে যে এই মাইকীৰ ঘৰত তাৰ মা দেউতাৰ ঘৰত গৈছে इतना কি কৰিলে তো ইনকোয়ারি চালে ইনকোয়ারি কৰাৰ পিছত গম পালে যে এই বাচ্চা দিব কাৰণ বাচ্চা জন্ম দিব কাৰণে মা নিজৰ মা দেউতাৰ ঘৰতে গ'ল তো এতিয়াতো সেই থাকিব নোৱাৰে এতিয়াতো মনৰ ভিতৰতে হিংসাটো ইমান বেছি হ'ল যে আৰু এতিয়াতো এই সেকেন্ড গইনীয়ে তাৰ পেটৰ ভিতৰত যোনটো বাচ্চা আছে এতিয়া তাৰ বাচ্চাটো मेच्योर हो गल माने डांगर हो गल आगर प्रथम और सेकंड बाচ্চা নিছিনা সৰু সৰু না আছিল এতিয়া তো মেচ্योर हो गल डांगर हो गल तो এতিয়া এই ডাंगर গলি তো গোল এইটো সেকেন্ড গলি ওচৰ গইখিনি আকৌ খোৱাৰ বস্তু লগতে সেম পয়জনটো মিলাই দিছে দিয়া পিছত খাই দিলে হি গম নাপা আছিল তো খাই দিছে তো থাৰ্ড বাচ্চাটো মৰি গল तुम गर्भपात हो गल गर्भपातर एतो ए थर्ड टाइम बच्चा तो मेच्योर डांगर हुआ कारणे तार मार तो एफेक्ट हो गल तो माँ और बेटा दुईजने जागा मतलब मरि থাকিলে सेकेंड गइनीয়েक तो मरार আগত बहुत खंगर मरिले और खंगर कारणे हे डिटारमेन्ट करिले नेक्स्ट जन्म तो मैं तो बदला लम बोली मरिम থাকিলে এই মৰাৰ পিছত এই নিউজটো তাৰ মানুহজনৰ কাণত পাই গ'ল মানুহজনৰ গম পাই গ'ল গম পোৱাৰ পিছতে এই বহুত সময় গ'ল এটো প্ৰথম গইনীয়েকৰ ওপৰত এতিয়া কি হ'ল খঙৰ কাৰণে হেও এটো প্ৰথম এটো গইনীয়েকটোকে মাৰি দিলে এটো লগতে কি হাড়ৰ লগতে ইমান জোৰকে মাৰি দিলে কি ইয়াৰ লাগিলে लगार पिছত इमान जोर के लागि गल तो बहुत इंजर हो गल बहुत डांगर के इंजर हो गल एदो कारणे हे बेसी दिन थाकी बासी থাকিব নোৱাৰিলে এই इंजर कारणे हे मरि থাকিলে এই मरि কিনে কি হল সেম ঘৰত কুকুৰা হৈ কিনে জন্ম হৈ গল ডাঙৰ হোৱাৰ পিছত
তো কণী দিবলৈ আৰম্ভ কৰিলে যেনে কণী দিয়ে ফটাফট আহি মেকুৰীটো কি কৰে পুৰা কণীটোকে খাই দিয়ে তাৰপিছত কি কৰে সেকেন্ড টাইম আৰু দিয়ে আৰু সেকেন্ড টাইমো আহি গেলে সব কণীটোকে খাই দিয়ে তো কুকুৰা যিমান কণী দিয়ে হিমান বাৰ আহি মেকুৰীটো খাই দিয়ে তো ফাইনেলি কি হ'ল এই কুকুৰাও মৰি থাকিলে আৰু কুকুৰাটো ইমান খং কাৰোকো এইটো মেকুৰীৰ ওপৰত ইমান খঙত মৰিলে তো মৰাৰ আগত সেইবোৰ ডিটাৰমিন কৰিলে সংকল্প কৰিলে যে নেক্সট জন্মৰ মই তোকে বদলা ল'ম বুলি তো মেকুৰীৰ বয়সো বেছি লম্বা নহয় দীঘল নহয় এই মেকুৰীও এদিন বেমাৰ হৈ কিনে কুকুৰাও মৰি গ'ল এতিয়া মেকুৰীও মৰি গ'ল এই কুকুৰা মৰি কিনি মৰাৰ পিছত জন্ম হৈছে এটা বাঘৰ জন্ম পাইছে বাপৰে তাৰপিছত এইটো মেকুৰীটো মৰি হিৰণ কয় না হিৰণৰ জন্ম পাইছে হিৰণ হৈ জন্ম হৈছে তো এতিয়া কি হ'ল এই বাঘটো হিৰণটো জন্ম হৈছে ডাঙৰ হৈ কিনি এতিয়া বাচ্চা দিলে এতিয়া হিৰণটো ডাঙৰ হৈ কিনি বাচ্চা দিয়ে তো বাচ্চা দিয়া সময় কি কৰে এইটো লগে লগে আহি কিনে এই বাঘটো মাটোকে নাখায় বাচ্চাটোকে খাই দিয়ে তো যিমান বাৰ বাচ্চা দিয়ে এই হিৰণটো সিমান বাৰ এই বাঘটো আহি বাচ্চাটোকে খাই দিয়ে তো প্ৰত্যেকবাৰ এই হিৰণটো বহুত কম হৈ যায় বহুত কম হয় এইটো বাঘৰ ওপৰত কিন্তু একো কৰিব নোৱাৰে বাঘ হয় হিৰণটো বাঘটোকে গৈ কিনি মাৰিব নোৱাৰে তো ভিতৰ বহুত খং বহুত দুখ বাচ্চাকে খাই দিয়ে কাৰণে তো এতিয়া মৰিবলৈ সময় আহিছে এই হিৰণ মৰাৰ সময়ত সেই সংকল্প কৰিছে কি এটা বাচ্চাও সেই বচাব নোৱাৰিছে প্ৰত্যেক বাচ্চাটোকে বাঘটো খাই দিয়ে সেইটো কাৰণে এতিয়া হিৰণটোৰ দুখত বহুত খঙত এইটো মৰা সময় বহুত খং আছিলে তো সি ডিটাৰমিন কৰিলে যে নেক্সট জন্ম মই তোকে বদলা ল'ম বুলি এই হিৰণটো কি হ'ল নেক্সট জন্মটো মানে বহুত জন্ম আহিছে তো নেক্সট জন্মটো এতিয়া লাষ্ট জন্মটো আখৰি জন্মটো কৈ দিম তো নেক্সট জন্মটো এই হিৰণটো এজন ৰাক্ষসী হৈ জন্ম পাইছে আৰু বাঘো মৰি থাকিলে এই বাঘ মৰাৰ পিছত এই জাগাৰ বহুত ভাল ফেমিলি পৰিবাৰৰ জন্ম হৈছে এজন ছোৱালী ওপৰত তো লাহে ডাঙৰ হৈ গ'ল ডাঙৰ হোৱাৰ পিছত শাদী পাতিবলৈ বয়স হৈ গ'ল তো শাদী পাতি দিলে শাদী পতাৰ পিছত বাচ্চা দিবলৈ সময় হৈ গ'ল এতিয়া বাচ্চাটো দি দিছে বাচ্চা দিয়াৰ পিছত এই ৰাক্ষসীটো বিচাৰি আহে আমাৰ বেষ্ট ফ্ৰেণ্ডটো ক'ত আছে চাবলৈ মন তো তাত বহি থকা মানুহবিলাক কৈছে আপোনাৰ এইটো ভাল লগৰীয়াটো বেষ্ট ফ্ৰেণ্ডটো এতিয়া জাষ্ট নতুন বাচ্চা দি আছে এই ৰুমৰ ভিতৰত কোন ৰুমৰ ভিতৰত পৰা সব দেখাই দিলে এই ৰাক্ষসীটো তাত গৈ এই মহিলাৰ বেটাটোকে খাই দিয়ে আৰু গুচি যায় এনেকুৱা কৰি এজনটোকে খাই দিলে তাৰপিছত সেকেন্ড টাইম এই মহিলাটো আকৌ বাচ্চা দিলে সেম বিচাৰি আহিছে বিচাৰি অহাৰ পিছতে সেম দেখাই দিলে এইটো গৈ কিনি ৰাক্ষসীটো নতুন বাচ্চাটোকে খাই এই গুচি যায় তো এতিয়া এনেকুৱা কৰি এই মহিলাটো গম পালে যে ইয়াতে আমি বাচ্চা জন্ম দি কিনি মই বাচ্চাটোকে বচাব নোৱাৰিম তো সেইটো কাৰণে থাৰ্ড টাইম এইটো বাচ্চা দিয়াৰ আগত সি ভাবিলে যে
মহিলা ভাবিলে যে মই ইয়াতে বাচ্চা দিম বুলি ইয়াতে যদি বাচ্চা দিয়ে মই বাচ্চাটোকে ৰক্ষা কৰিব নোৱাৰিব বচাব নোৱাৰিব বুলি হাজবেণ্ডক কৈছে তাৰ মানুহজনক কৈ কিনি নিজৰ মা দেউতাৰ ঘৰত বাচ্চা জন্ম দিব কাৰণে গ'ল তো গৈ তাৰ মা দেউতাৰ ঘৰতে গৈ বাচ্চাটো জন্ম দিলে বাচ্চা জন্ম দিয়াৰ পিছত নামকৰণটো কৰিলে নামকৰণ কৰাৰ পিছত ইমান মতলব গেপ হৈ গ'ল এতিয়া ৰাক্ষসীটো ক'ত আছিলে ৰাক্ষসীটো তাৰ ডিউটি কৰি আছিলে তাৰ ডিউটিটো কৰি আছিলে এই জায়গাটো হিমালয় জংঘলত তাৰ ডিউটিটো কৰিছে কিমান মাহৰ কাৰণে 4-5 মাহৰ কাৰণে সেই এক লেক আছে তাৰ এই লেকত তাৰ ডিউটি কৰিলে ৰক্ষা কৰিবলৈ তো তাৰ ডিউটি শেষ হোৱাৰ লগে লগে সেই বিচাৰি আহিছে আমাৰ বেষ্ট ফ্ৰেণ্ডটো ক'ত আছে বুলি তো বিচাৰি গ'ল য'ত এইটো হাজবেণ্ডৰ ঘৰত গৈ কিনি বিচাৰিছে ক'ত আছে আমাৰ বেষ্ট ফ্ৰেণ্ড বহুত মাহ হৈ গ'ল দেখা নাই বহুত মনত পৰিছে তাক চাবলৈ বহুত ইচ্ছা কৰিছে বুলি তেতিয়া মানুহবিলাক কৈছে সেইটো এতিয়া ইয়াত নাই বাচ্চা দিবৰ কাৰণে তাৰ নিজৰ মা দেউতাৰ ঘৰত গ'ল তেতিয়া তাৰ পৰা তুৰন্ত সেই উঠি মতলব ওলাই আহিছিল এই মহিলাটো তাৰ হাজবেণ্ডৰ লগত এতিয়া বাচ্চাটো জন্ম হৈ কিনি নামকৰণ হোৱাৰ পিছত এতিয়া ভাবিছিল যে এতিয়া নিজৰ ঘৰত ঘূৰি যোৱাটো ভাল বুলি তো হাজবেণ্ডৰ ঘৰত এতিয়া ঘূৰি অহা সময়ত ভগৱান বুদ্ধৰ তেতিয়া সাৱতীৰ জেঠবন বিহাৰত আছিল এই জেঠবনৰ বিহাৰলৈকে ক্ৰছ কৰি যাব লাগে তাৰ ঘৰটো তাৰ হাজবেণ্ডৰ ঘৰটো তো আহিছিল তেতিয়া এই জেঠবনৰ বিহাৰৰ ওচৰত পোৱাৰ পিছত এই জেঠবনৰ বিহাৰৰ ওচৰত ডাঙৰ এটা পুখুৰী আছিলে বহুত ভাল বহুত ডাঙৰ পুখুৰী এটা আছিল এই পুখুৰীৰ ওচৰত পোৱাৰ পিছত মহিলাটো কৈছে তাৰ মানুহজনক ইয়াতে আমি অলপ আৰাম কৰি গা ধুলে ভাল হ'ব বুলি কৈছে তো তাৰ বেবীকে তাৰ বাচ্চাটোকে মানুহজনৰ হাতত দিছে হাতত দি কিনে এই পুখুৰীৰ গা ধুবলৈ গ'ল গা ধোৱাৰ পিছত আহিছে তাৰ বাচ্চাটোকে ল'লে এতিয়া তাৰ হাজবেণ্ডৰ টান হয় গা ধুবৰ কাৰণে কিলে একেলগতে গা ধুব নোৱাৰে কিলে বাচ্চা সৰু বাচ্চা হয় নতুন জন্ম দিয়া বাচ্চা হয় তো এতিয়া হাজবেণ্ডটো এই পুখুৰীত গা ধুবলৈ গৈছিল এই সময়ত মহিলাটো বাচ্চাটোকে লৈ কিনি থিয় হৈ আছিলে তেতিয়া এই ৰাক্ষসীকে দেখি পালে পৰা দূৰৰ পৰা দেখি কিলে এই মহিলাটো সদায়তো এলাৰ্ট থাকে কিলে অলৰেডি দুইজন বেটাকে বাচ্চাটোকে খাই দিলে বুলি অলৰেডি বহুত এলাৰ্ট হয় ৰাক্ষসী ক'ৰ পৰা আহিব বুলি তো ৰাক্ষসী যেতিয়া দূৰ আছিলে তো ৰাক্ষসী দেখাৰ লগে লগে হাজবেণ্ডক কৈছে মানুহজনক কৈছে যে ৰাক্ষসী আহি আছে জলদি আহক ৰাক্ষসী আহি আছে জলদি উঠি আহক বচাবলৈ তো মানুহজন এইটো পুখুৰীৰ পৰা উঠি অহা আগত এই মহিলাটো ৱেইট কৰা নাই তাৰ মানুহজনক এই বাচ্চাটোকে লৈ চিধা জেঠবনৰ বিহাৰত সোমাই ভগৱান বুদ্ধৰ ওচৰত গ'ল ভগৱান বুদ্ধৰ ওচৰত গৈ কিনে ভগৱান বুদ্ধৰ ভৰিৰ তলত বাচ্চাটোকে থ'লে থোৱাৰ পিছত ভগৱান বুদ্ধক কৈছে ভগৱান বাচ্চাটোকে বচাবলৈ ভগৱান বাচ্চাটোকে বচা আজিৰ পৰা এই বচাটো আপোনাক মই ধান দিলোঁ বাচ্চাটোকে বচা ৰাক্ষসীৰ হাতৰ পৰা তেতিয়া ভগৱান বুদ্ধৰ ধামা দেশনা দি আছিলে বহুত ডাঙৰ সংখ্যা মানুহ মতলব উপাসিকাবিলাক আছিল ধামাটো শুনি আছিল এই মাজত এই মহিলাটো আহি ভগৱান বুদ্ধক ক'লে তো ভগৱান বুদ্ধ তাৰপিছত আনন্দ পাণ্ডে ক'লে কি আনন্দ গৈ এই ৰাক্ষসীকে মাতি আনক বুলি আনন্দ পাণ্ডে গ'ল গৈ কিনি ৰাক্ষসীকে মাতি আনিলে ৰাক্ষসী আহিলে অহাৰ পিছত ভগৱান বুদ্ধ
ৰাক্ষসী আৰু এই মহিলা দুজনকে এই গাথা কৈখিনি বুজাইছে। নাহি বীৰেণ বীৰাণী সম্বন্তি দকুটাচনম অবীৰেণ চ সম্বন্তি এষতমো সনাতনো বুলি ভগৱান বুদ্ধ বুজাইছিল, ধামা দিছিল। নাহি বীৰেণ বীৰাণী খংগৰ খংগেৰে ঠাণ্ডা শান্ত কৰিব নোৱাৰে, মৈত্ৰীৰে প্ৰেমেৰে খংটোকে শান্ত ঠাণ্ডা কৰিব পাৰে। এইটোৱেই সনাতন ধৰ্ম বুলি ভগৱান বুদ্ধ কৈছে আৰু বুজাইছে বহুত। ধাম্মা দেশনা দি ধাম্মা দেশনা শুনি 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 এই ৰাক্ষসীটো ভগৱান বুদ্ধৰ ধাম্মা শুনি শুনি লাষ্টত মাগা ফলা প্ৰাপ্ত হৈছে, সুতাপন্ন মাগা ফলা জ্ঞানটো লাভ হৈছে। এই ৰাক্ষসীটো কিমান জ্ঞানী, ভগৱান বুদ্ধৰ ধৰ্ম শুনি 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 জাগাতে সেই একেই জাগাত বহি ধৰ্মটো শুনি শুনি সেই আৰ্য সুতাপতি জ্ঞানটোকে লাভ হৈছে। তো যোনে একবাৰ সুতাপতি মাগা ফলা প্ৰাপ্ত হৈ যায়, আৰ্য হৈ যায়, আৰ্য হোৱাৰ পিছত সেই পঞ্চশীলটোকে ষ্ট্ৰংলি পালন কৰে, ষ্ট্ৰংলি ৰক্ষা কৰে, পঞ্চশীলটোকে ভংগ নকৰে। এই ৰাক্ষসীটো এতিয়া পঞ্চশীলটো ভংগ নকৰিব, সি এতিয়া সুতাপতি হৈ গ'ল। ৰাক্ষসীৰ এতিয়া মনতে ইমান মৈত্ৰী আৰু সেই নিজকে বহুত এইটো শ্বেমফুল ফিল কৰিছিলে, লাজ লাগিছিলে কি মই কেনেকুৱা ব্যক্তি আছিলে কি প্ৰাণী হত্যা কৰিবৰ কাৰণে আনৰ বাচ্চাটোকে খাবৰ কাৰণে মোৰ খেদাই আছিলে, কেনেকুৱা বুলি নিজকে বৰা লাজ লাগিছিলে। এতিয়া জ্ঞান জানিছে যে সেইটো কাৰণে। তো তাৰপিছত ভগৱান বুদ্ধক এই মহিলাটোক কৈছে, বেটি তোমাৰ বাচ্চাটোকে এই ৰাক্ষসীৰ হাতত দিব বুলি। মাটো মা হয়, যোনে বেটাকে বা বাচ্চাটোকে খাবলৈ খেদাই আহা ব্যক্তিৰ হাতৰ বাচ্চাটোকে দিবলৈ ভগৱান বুদ্ধ কৈছে। এতিয়াতো ইমান সোনকালেতো একচেপ্ট কৰাটো সম্ভৱ নহয়। তাৰপিছত ভগৱান বুদ্ধৰ এইটো মহিলাটো ভগৱান বুদ্ধৰ ওপৰত শ্ৰদ্ধা আছে, বিশ্বাস আছে বুলি ভগৱান বুদ্ধৰ কথা এই একচেপ্ট কৰি মানি কিনি তাৰ বাচ্চাটোকে ভয় খাই এইটো ৰাক্ষসী হাতত দিছিলে। তো ৰাক্ষসীৰ হাতত যেনে এই বাচ্চাটোকে পোৱাৰ লগে লগে সেই কি কৰে, ইমান মৰমেৰে ইমান কিছ কৰিছে, ইমান মৰম কৰিছে, ইমান প্ৰেম কৰিছে, হ'ব নাই, ইমান বেছিকে সেই কৰিছে। তো কৰাৰ পিছত আকৌ সি দি দিলে। দিয়াৰ পিছত কাহিনীটো বেছি লম্বা, কাহিনীটো ইয়াতে আমি সমাপ্ত কৰিম। তো এই কাহিনীৰ পৰা আমি শিকিব পাৰে যে একজন ৰাক্ষসী হৈ সেই জ্ঞানটো লাভ কৰিব পাৰে, সেই পঞ্চশীলটোকে ভংগ নকৰে। সুতাপন্না মাগা ফলা এইটো জ্ঞানটো প্ৰাপ্ত কৰিব পাৰিছে। তো আমিতো মানুহ হয়, আমি তো ভাল জাগাত আছে। আমি এতিয়া ভগৱান বুদ্ধৰ ধৰ্ম সংঘ ওচৰতেও আছে। ভগৱান বুদ্ধৰ ধৰ্ম সংঘ এইটো ভগৱান বুদ্ধৰ ধৰ্মও আমি শুনিবলৈ আজিকালি এভেইলেবল আমি পাই। তো আমি কি কৰিব লাগে, আমিও এই ৰাক্ষসীৰ নিচিনা আমিও ধৰ্মৰ ৰাস্তাত নিজকে ষ্টেব্লিছ কৰিব লাগে। চিনা ৰাস্তাত নিজকে পুৰা ষ্ট্ৰংকে ষ্টেব্লিছ কৰিব লাগে। সমাধি প্ৰাপ্ত হ'ব কাৰণে, সমাধি পাবৰ কাৰণে আমি বহুত কষ্ট কামাঠানটো ল'ব লাগে। সমাধি প্ৰাপ্ত হ'ব হ'লে কামাঠান ল'বই লাগিব। কামাঠান নল'লে আপুনি সমাধি প্ৰাপ্ত নহ'ব। তো সমাধি প্ৰাপ্ত হ'বৰ কাৰণে আমি কামাঠানটো ল'ব লাগে। তো কামাঠানটো শিকি ল'ব। যদি কামাঠান শিকিব মন, কামাঠান নাজানে, যোনে জানে ঠিক আছে,
कंटिन्यू करो और जोने न जाने हे मोके कमेंट जनाब पारे और कन्टेक्ट करिब पारे कि भांटे कामाठान केनेका आरम्भ करे केनेका करिब लागे एसो आपुनि बिला जानिब हले भांटे লগত कन्टेक्ट करिब पारे आपुनि कन्टेक्ट करि जानि लब जने इच्छा इंटरेस्ट थाके हेबिला करि लब और जने जने इतो ओसर आसे इतो कामाठाনৰ বিষয়ে জানিব মন লংজংত আহি শিকিব পাৰে ভান্তেটো 12 মাহ লংজং বিহাৰত হৈ থাকে যে কোনো সময় আহিলে আপুনি ভান্তেকে লগ পাব আৰু ভান্তেৰ পৰা আপুনি কামাঠান টেকনিকটো শিকি ল'ব পাৰে তো কামাঠানটো বহুত ইম্পৰ্টেণ্ট হয় ভগৱান বুদ্ধ শিকাটো কামাঠান शीला समाधि पन्या तो समाधि प्राप्त हुआ पिछते आमी पन्या के प्राप्त हो तो पन्या प्राप्त हो करने आमी बहुत धम्मा শুনিব লাগে भगवान बुद्धर शिक्षाটো आमी बारे 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 प्रत्येक दिन आमी শুনিব লাগে शील पालन करी कामाठान करी समाधि प्राप्त समाधि के बढ़ाई आमी पन्या तो के प्राप्त करी बुद्ध धम्म संघर ऊपर आमी श्रद्धा तो डेभलप करी आमी धम्मा के बुझी पाए कि धम्मार रास्ता आमी गई कि डेभलप करी प्रोग्रेस होय आमी निर्वाणर पर्यंत आमी प्राप्त हब लागे जेतिया पर्यंत आमी निर्वाण तो प्राप्त নহয় आमी এই धम्मा रास्ता आमी गई থাকিব লাগে धम्मा रास्ता यानी शीला समाधि पन्या रास्ता आमी गई থাকিব লাগে तो निर्वाण प्राप्त हब कारणे आमी काम करिब लागे तो बेसी समय नलय किनि ब्लेसिंग गाथार লগত याते समाप्त करिसु भवतु सर्वमंगलं रक्षन्तु सर्वदेवता सर्वबुद्धानुभावेन सर्वधम्मानुभावेन सर्वसंघानुभावेन सदा शुद्धि भवन्तु ते साधु साधु साधु।